Hello students, আজি class 9 mathematics chapter number 1 কিটামান MCQ try কৰো প্ৰথম কোৱেশ্চনটো কি কৈছে which of the following represent the root 5 on the number line root 5 সংখ্যাটো সংখ্যা ৰেখাত কেনেকুৱা ধৰণৰ বিন্দু বুজাব কৈছে যে ৰেশনাল পইণ্ট বুজাব ইৰেশনাল পইণ্ট বুজাব ইন্টিজাৰ বুজাব নে হোল নম্বৰ বুজাব অখণ্ড সংখ্যা বুলিছিলে এইটো কি কৈছে যে তোমাৰ পৰিমেয় সংখ্যা পৰিমেয় বিন্দু বুজাব অপৰিমেয় বিন্দু বুজাব নে পূৰ্ণ সংখ্যা বুজাব নে তোমাৰ অখণ্ড সংখ্যা বুজাব যদি √5 এটা অপৰিমেয় সংখ্যা হয় যদি √5 এটা ইৰেশনাল নাম্বাৰ হয় তেতিয়া নাম্বাৰ লাইনত এটা ইৰেশনাল পইণ্ট বুজাব মানে ইৰেশনাল মানে এটা অপৰিমেয় বিন্দু বুজাব গতিকে অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ So next question কৈছে which of the following is the terminating decimal তলৰ কোনটো পৰিসমাপ্ত দশমিক সংখ্যা হ'ব খুদিছে এটা আমি মনত ৰাখিব লাগিব যে টাৰ্মিনেটিং হ'বৰ কাৰণে যিকোনো ফ্ৰেকশনৰ তলত মানে হৰত মানে ডিনোমিনেটৰত মানে পৰিসমাপ্ত হ'বৰ কাৰণে যিকোনো এটা ভগ্নাংশৰ লগত তোমাৰ থাকিব লাগিব হয়তো 2 মানে ডিনোমিনেটৰত 2 থাকিব লাগিব অকল 2 থাকিব লাগিব নহলে বা অকল তোমাৰ থাকিব লাগিব 5 নহলে বা থাকিব লাগিব তোমাৰ 2 into 5 ৰ এটা ফেক্টৰ মানে কি কৈছে 2 থাকিব লাগিব হৰত নহলে তোমাৰ 5 থাকিব লাগিব হৰত নহলে বা তোমাৰ 2 into 5 ৰ উৎপাদক থাকিব লাগিব তোমাৰ হৰত গতিকে তুমি যদি অপচন কিটা চোৱা তেতিয়া অপচন নম্বৰ বি ইজ your correct answer correct option so next question কৈছে কি if x is equal to √2 plus √3 then x square is equal to কৈছে যে কি যদি তোমাৰ x equal to √2 plus √3 হয় তেতিয়া x square মান কিমান হ'ব গতিকে এই কোৱেশ্চনটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমি এটা কথা মনত ৰাখিব লাগিব যে x ৰ ভ্যালু কিমান দিছে ইয়াতে √2 plus √3 x ৰ ভ্যালু x ৰ মান দিছে √2 plus √3 যদি তোমাক খুদিছে x square তেতিয়া হলে x ৰ জায়গাত মানে x ৰ স্থানত x ৰ প্লেছত তুমি √2 plus √3 পুট কৰিব লাগিব আৰু ইয়াত স্কয়াৰ আছে সো তুমি ইয়াত স্কয়াৰ দিব লাগিব যদি স্কয়াৰ দিয়া হয় তেতিয়ালে এটুক যদি ভালকে মন কৰা তো এটো এটা a + b হোল স্কয়াৰ ফৰ্মুলা দৰে হৈছে সো a + b হোল স্কয়াৰ ফৰ্মুলাটো যদি আমি পাতো ইয়াক তেতিয়া হলে তুমি √2 হোল স্কয়াৰ প্লাস 2 into √2 into √3 plus √3 হোল স্কয়াৰ এই ধৰণে যদি পতা হয় তেতিয়ালে ইয়াতে আহিব তোমাৰ 2 plus 2 into 2 into 2 √2 into 3 plus 3 so answer কিমান হ'ব তোমাৰ 2 plus 3 5 plus 2 into √6 so option number C is your correct option next question কৈছে question number 4 the value of √5 plus √5 plus √5 ৰ মান কি এতিয়া কথাটো মনত ৰাখিবা যে প্লাস আৰু মাইনাসত মানে আমাৰ এডিশন আৰু সাবট্ৰেকশন যোগ আৰু বিয়োগত √5 হক বা যিকোনো সংখ্যাই হক ইহতি এটা সিম্বল নিচিনা ইউজ হ'ব মানে এটা চিহ্ন নিচিনা ইউজ হ'ব যেনেকৈ তোমাৰ x আৰু y এজ এ ভেৰিয়েবল থাকে মানে এটা ভেৰিয়েবলৰ নিচিনাকৈ ইউজ হয় চলকৰ দৰে তেনেকৈ √5 আৰু √2 যি ধৰণৰ সংখ্যাৰ যদি তোমাৰ এটা √5 সংখ্যা হওক বা √2 হওক যদি তোমাৰ যোগ আৰু বিয়োগত তুমি ব্যৱহাৰ কৰিছা তেতিয়ালে এই সংখ্যাবোৰ এই অপৰিমেয় সংখ্যাবোৰ এটা সিম্বলৰ দৰে এটা চিহ্নৰ দৰে ব্যৱহাৰ হয় গতিকে যেহেতু x plus x equal to twice x হয় সেয়ে তোমাৰ √5 plus √5 is equal to কি হ'ব তোমাৰ 2√5 হ'ব বুজি পাইছানে যদিহে কিন্তু ইয়াৰ সলনি তোমাক কয় যে √5 into √5 তেতিয়া হলে কিন্তু তুমি মনত ৰাখিবা যে √5 আৰু √5 ৰ ইনটু বা ডিভিজনত ইহতি নরমাল সংখ্যাৰ নিচিনাকৈ তুমি পূৰণ কৰি পেলাই এনেকৈ লিখিব পৰা যাব যেনেকৈ √5 হোল স্কয়াৰ গতিকে ইয়াত আমি যিটো শুদ্ধ উত্তৰ পালো সেটো √2 হয় সো অপচন নম্বৰ সি তোমাৰ কারেক্ট অপচন হ'ব তাৰপিছত নেক্সট কি কৈছে যে এই ধৰণৰ কোৱেশ্চন চাবা both a and r a মানে ইয়াতে বুজাইছে assertion বুজাইছে r means বুজাইছে তোমাৰ ইয়াতে region কি কৈছে both a and r true and r is the correct explanation of a both a and r are true but r is not correct explanation of a is true but r is false মানে ইয়াতে অপচন কিটা তোমাৰ a b c আৰু d এইখিনি অপচন হয় তুমি এই 5 নম্বৰ 6 নম্বৰ আৰু দুটা কোৱেশ্চন আছে ইয়াৰ তো আমি তেনেকৈ সলভ কৰিব লাগিব কোনটো অপচন শুদ্ধ হয় তুমি ইয়াত পঢ়ি পেলাই ইয়াৰ অপচন কিটাৰ কাৰেক্ট অপচনটো সিলেক্ট কৰিব লাগিব
গতিকে কি কৈছে অসমীয়াটো এবাৰ চাই লোৱা কৈছে যে কি দাবী গতিকে দাবী দাবী আৰু দাবী এ এক দাবী বুজাইছে কাৰণ আৰ দুইটা সঁচা আৰু আৰ হৈছে এই সঠিক ব্যাখ্যা দাবী এ আৰু কাৰণ আৰ দুইটা সঁচা কিন্তু আৰ হৈছে আৰ এৰ সঠিক ব্যাখ্যা নহয় দাবী এ সঁচা কিন্তু কাৰণ আৰ ভুল দাবী এ ভুল কিন্তু কাৰণ আৰ সঁচা এই অপচন কেইটা তুমি চাই পেলাই শুদ্ধ উত্তৰটো তুমি দিব পাৰিব লাগিব গতিকে প্ৰথমটো 5 নম্বৰ কুৱেশ্যনত কি কৈছে শুনা যে assertion 0.333 dot 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 is a rational number as a rational number and কৈছে regional it can be expressed as a তোমাৰ 1 by 3 কৈছে যে কি দাবীত কৈছে যে কি 0.33 dot dot এটা পৰিমেয় সংখ্যা কাৰণ কৈছে ইয়াক 1 by 3 ৰূপত লিখিব পাৰি গতিকে ইয়াত তুমি এই 5 নম্বৰ কুৱেশ্যনত এই অপচন কেইটাৰ ভিতৰত তোমাৰ কোনটো অপচন শুদ্ধ হ'ব তুমি সেইটো দিব লাগে এটা কথাটো আমি যদি এক্সাৰসাইজ প্ৰেক্টিস কৰিছো তেতিয়াহলে আমি জানো যে 0.03 0.3333 dot 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 আমি এনেকুৱা ধৰণৰ সংখ্যাক আমি কি বুলি কওঁ আৰু এই সংখ্যাবোৰ কি হয় এই সংখ্যাবোৰ এটা ৰেশনাল নাম্বাৰ হয় ইহঁতক আমি কি বুলি কওঁ এটা পৰিমেয় সংখ্যা বুলি কওঁ আৰু ইয়াক আমি ফ্ৰেকশনত মানে ভগ্নাংশত লিখিব পাৰো যদি ভগ্নাংশত লিখিবলৈ হয় তো আমি কেনেকৈ লিখিব লাগিব ভগ্নাংশত তাৰ কাৰণে আমি এটা সাম কৰি আহিছো কেনেকৈ কৰিব লাগে ধৰি ল'ব লাগিব যে x তোমাৰ 0.333 ডট 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 গতিকে x যদি তোমাৰ 0.333 হয় তেতিয়াহ'লে তুমি এটা কথা মন কৰি চাবা যে ইয়াত তোমাৰ কেইটা নাম্বাৰ বা কেইটা ডিজিট কেইটা অংক ইয়াতে পুনৰাবৃত্তি ঘটিছে মানে ৰিপিট হৈছে যদি ইয়াতে এটাই নাম্বাৰ ৰিপিট হৈছে তেতিয়াহ'লে তুমি বোথ সাইড 10 মাল্টিপ্লাই কৰিবা যদি 10 মাল্টিপ্লাই কৰা হয় তেতিয়াহ'লে ইয়াত হ'ব তোমাৰ 0.333 ডট ডট আৰু ইয়াৰ নেক্সট ষ্টেপটোত আমি ইয়াক 10x ইয়াক আমি 10x ইকুৱেল টু 3.333 ডট ডট লিখিব পাৰিম সো সেইকাৰণে 10x ইকুৱেল টু তোমাৰ ইয়াতে 3 প্লাস 0.333 ডট ডট লিখিব পৰা যাব আৰু যাৰ কাৰণে 10x ইকুৱেল টু 3 প্লাস এই যে 0.333 ডট ডট দিয়া হৈছে তাক আমি x বুলি ধৰিছিলো সেইকাৰণে ইয়াৰ জেগাত আমি x লিখিলো আৰু 10 minus x equal to কি হ'ব তোমাৰ 3 হ'ব সো সেইকাৰণে 9x equal to তোমাৰ 3 হ'ব আৰু x equal to তোমাৰ কি হ'ব 3/9 হ'ব সো 3 1 is 3 আৰু 3 3 is 9 সো সেইকাৰণে ইয়াত যিটো দাবী যিটো তোমাৰ কাৰণ ইয়াতে কৈছে যে ইয়াক 1/3 ৰূপত লিখিব পৰা যাব নে সো গতিকে ইয়াক তোমাৰ 1/3 এক্সপ্ৰেছ 1/3 আমি ইয়াক এক্সপ্ৰেছ কৰিব পাৰিম সো সেইকাৰণে তোমাৰ অপচনটো এই 5 নম্বৰ কুৱেশ্যনটোৰ কাৰণে এই 5 নম্বৰ কুৱেশ্যনটোৰ কাৰণে তোমাৰ অপচনটো হ'ব তোমাৰ A 5 নম্বৰ কুৱেশ্যনটোৰ অপচন হ'ব আমাৰ A বুজি পাইছানে তেনেকে ইয়াৰ পিছত তুমি 6 নম্বৰ কুৱেশ্যনটো যদি চোৱা 6 নম্বৰ কুৱেশ্যনটো কি কৈছে 6 নম্বৰ কুৱেশ্যনটো কৈছে ৰিজন আৰু assertion দুইটাই পঢ়ি চাব লাগিব তো assertionত কি কৈছে যে নন টাৰ্মিনেটিং ৰিকাৰিং ডেচিমেল আৰ ৰেশনেল কৈছে কি যে দাবীত কৈছে যে অপৰিসমাপ্ত পোনাপোনি হোৱা দশমিক সংখ্যা পৰিমেয় আৰু কি কৈছে ৰিজনত দে ক্যান এক্সপ্ৰেছ এজ এ ফ্ৰেকশনছ ইয়াক ভগ্নাংশ ৰূপত লিখিব পৰা যায় গতিকে আমি এটা কথা মনত ৰাখিব লাগিব যে আমাৰ কেইটা নাম্বাৰ আমি কি ধৰণৰ ডেচিমেল এক্সপানশন পাওঁ আমি টাৰ্মিনেটিং ডেচিমেল এক্সপানশন পাওঁ টাৰ্মিনেটিং ডেচিমেল এক্সপানশন থাকে যাক আমি পৰিসমাপ্ত বুলি কওঁ এটা থাকে তোমাৰ নন টাৰ্মিনেটিং থাকে আৰু যিটো ৰেকাৰিং হয় নন টাৰ্মিনেটিং ৰেকাৰিং এটা থাকে তোমাৰ অপৰিসমাপ্ত পোনাপোনিক আৰু এটা থাকে তোমাৰ নন টাৰ্মিনেটিং মই শৰ্ট ফৰ্মত লিখিছো নন টাৰ্মিনেটিং কি হয় তোমাৰ অপৰিসমাপ্ত আৰু নন ৰেকাৰিং নন টাৰ্মিনেটিং নন ৰেকাৰিং তো এতিয়া কথাটো কৈছে যে কি কোনটোত পৰিমেয় সংখ্যা হয় আৰু কোনকেইটা পৰিমেয় সংখ্যা নহয় অপৰিসমাপ্ত আৰু অপোনাপনিক বা অনিৰবধি এতিয়া কথাটো মনত ৰাখিবা যে তোমাৰ যিটো টাৰ্মিনেটিং হয় মানে যিটো পৰিসমাপ্ত হয় এই সংখ্যাবোৰ সদায় পৰিমেয় সংখ্যাত পৰিব মানে ৰেশনেল নাম্বাৰ হ'ব ইহঁতি ৰেশনেল নাম্বাৰ হ'ব আৰু এইখিনি নন টাৰ্মিনেটিং ৰেকাৰিং মানে তোমাৰ অপৰিসমাপ্ত পোনাপনি এইখিনিও তোমাৰ ৰেশনেল নাম্বাৰ হ'ব গতিকে ৰেশনেল নাম্বাৰ যি হয় ৰেশনেল নাম্বাৰ মানে যিখিনি পৰিমেয় সংখ্যাত পৰিব তাক আমি p/q ফৰ্মেটত লিখিব পাৰিম আৰু এতিয়া কৈছে যে কি তোমাৰ নন টাৰ্মিনেটিং আৰু নন ৰেকাৰিং মানে অপৰিসমাপ্ত অপোনাপনি ইহঁতি ইৰেশনেল নাম্বাৰ পৰিব গতিকে আমাৰ প্ৰশ্নটোত
অপৰিসমাপ্ত পূৰ্ণাপনিক বুলি সুধিছে মানে কৈছে নন টাৰ্মিনেটিং ৰিকাৰিং কৈছে সো ইহঁতি এটা ৰেচনেল নাম্বাৰ পৰিব আৰু যদি ইহঁতি ৰেচনেল নাম্বাৰ হয় তেতিয়াহ'লে ইহঁতক আমি ভগ্নাংশত মানে ফ্ৰেকশনত আমি লিখিব পাৰিম সো সেইকাৰণে ইয়াতো তোমাৰ অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট অপচন হ'ব বুজি পাইছা নেক্সট কুৱেশ্যন কি কৈছে next question assertion 7 number question the square of an irrational number is always irrational কৈছে যে কি এটা অপূৰ্ণ সংখ্যা বৰ্গ সদায় অপূৰ্ণ এতিয়া অপূৰ্ণ সংখ্যা দুটা উদাহৰণ যদি দিও এটা অপূৰ্ণ সংখ্যা এনেকুৱা হ'ব পাৰে যেটো তোমাৰ ধৰি লওক 0.9009000900000 তো এনেকুৱা ধৰণৰ সংখ্যা যেটো সংখ্যা তোমাৰ কি হয় এটা নন টাৰ্মিনেটিং নন ৰিকাৰিং হয় মানে অপৰিসমাপ্ত অপূৰ্ণাপনিক হয় তেনেবোৰ সংখ্যাক আমি অপূৰ্ণ সংখ্যা কওঁ আৰু নহলে এনেকুৱাবোৰ সংখ্যাক আমি কি বুলি কওঁ অপূৰ্ণ সংখ্যা বুলি কওঁ এনেকুৱাবোৰ সংখ্যাক আমি অপূৰ্ণ সংখ্যা বুলি কওঁ আচ্ছা ঠিক আছে আমি কোৱেশ্চনটো পঢ়ি লৈছো কি কৈছে ৰিজনত কৈছে যে irrational number cannot be expressed as a fraction তো irrational number ফ্ৰেকশনত বনাব লিখিব পৰা নাযায় বুলি কৈছে ঠিক আছে অপূৰ্ণ সংখ্যাক ভগ্নাংশত প্ৰকাশ কৰিব নোৱাৰি হয় অপূৰ্ণ সংখ্যাক ভগ্নাংশত প্ৰকাশ কৰিব নোৱাৰি এতিয়া কথাটো কৈছে কি যে এই যে যেটো দাবী কথা কলে যে যেটো assertion কলে তাত কৈছে যে কি the square of a irrational number is always irrational তো নহয় কিয় কাৰণ root 2 is a irrational number বাট ইয়াৰ লগত যদি মই আৰু এটা root 2 মাল্টিপ্লাই কৰো তো তাৰ পৰা আমি কি পাম 2 পাম তো 2 is a irrational number তো always তো নহয় তেতিয়ালে irrational number মানে এটা পৰিমেয় সংখ্যাৰ বৰ্গ সদায় অপৰিমেয়টো নহয় ই পৰিমেয় হয় সো সেইকাৰণে তুমি অপচনটো কি শুদ্ধ দিব লাগিব তুমি এবাৰ চাই লোৱা a is false but r is true এই দেখিছানে দাবী ভুল কিন্তু কাৰণ সঁচা তো মানে আমাৰ ইয়াতে অপচন হ'ব তোমাৰ অপচন নম্বৰ ডি অপচন নম্বৰ ডি ইজ দা কাৰেক্ট অপচন তো নেক্সট কুৱেশ্যন কি কৈছে যে assertion চোৱা 8 নম্বৰ কুৱেশ্যনটো কৈছে product of a rational number and irrational number is a irrational number এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ গুণফল সদায় অপৰিমেয় yes সেইটো কথা আমি পঢ়ি আহিছো যে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ গুণফল সদায় এটা অপৰিমেয় সংখ্যা মানে product of a rational and irrational number is always a irrational number হয় rational numbers are always integers তো এইটো হয় জানো পৰিমেয় সংখ্যাবোৰ সদায় এটা পূৰ্ণ সংখ্যা হয় জানো পূৰ্ণ সংখ্যাবোৰহে পৰিমেয় সংখ্যা হয় কিন্তু পৰিমেয় সংখ্যাবোৰ পূৰ্ণ সংখ্যা হ'ব কেতিয়াবা কেতিয়াবা নহ'ব পাৰে সকলোবোৰ পূৰ্ণ সংখ্যা পৰিমেয় নহ'ব পাৰে সো গতিকে আমাৰ r বোৰ ৰং হয় যেটো আমাৰ কাৰণ দিয়া আছে হেটো ৰং হয় কিন্তু a কাৰেক্ট হয় গতিকে অপচন নম্বৰ তুমি কোনটো ইয়াত সিলেক্ট কৰিব লাগিব যে a is true r is false মানে দাবী তোমাৰ সঁচা কিন্তু কাৰণ হয় ভুল তো অপচন নম্বৰ c is the correct option number c is the correct option so এতিয়া next question কি কৈছে যে তোমাৰ every rational number is a natural number integer real number or whole number কি কৈছে প্ৰতিটো পৰিমেয় সংখ্যাই এটা স্বাভাৱিক সংখ্যা হয় এটা অখণ্ড সংখ্যা হয় এটা বাস্তৱ সংখ্যা হয় এটা পূৰ্ণ সংখ্যা হয় তুমি যদি গোটেই সংখ্যাবোৰৰ বিষয়ে তুমি যদি ভালকে পঢ়ি আহিছা মানে নাম্বাৰ লাইনত থকা গোটেই নাম্বাৰ বিলাকৰ বিষয়ে যদি তুমি ভালকে জানা তেতিয়াহ'লে তুমি এটা কথা মনত ৰাখিবা যে ৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰ গোটেইখিনি ৰেচনেল নাম্বাৰ ভিতৰত কোন কোন আহে আৰু ইৰেচনেল নাম্বাৰ খিনি যিখিনি আমি সেপাৰেটলি লিখিব লাগে তো এই গোটেইখিনি নাম্বাৰক আমি কিহৰ ভিতৰত ৰাখিব লাগে ৰিয়েল নাম্বাৰৰ ভিতৰত ৰাখিব লাগে মানে যদি পৰিমেয় সংখ্যা আৰু সাইডত থাকে তোমাৰ অপৰিমেয় সংখ্যা এই গোটেইখিনি পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাক আমি একেলগে কিহৰ ভিতৰত ৰাখিব লাগে বাস্তৱ সংখ্যাৰ ভিতৰত ৰাখিব লাগে গতিকে আমাৰ গোটেইবোৰ পৰিমেয় সংখ্যা কোনত পৰিব বাস্তৱ সংখ্যাত পৰিব মানে every rational number is a real number বুজি পাইছা অপচন নম্বৰ সি টো কাৰেক্ট হ'ব তো নেক্সট কোৱেশ্চনটো কি কৈছে between two rational numbers between two rational numbers option কি কৈছে there is a no rational number there is a exactly one rational number there is a infinitely many rational numbers and there are only rational numbers and no irrational numbers so কি কৈছে কোৱেশ্চনটো অসমীয়াত পঢ়িছোৱা দুটা পৰিমেয় সংখ্যাৰ মাজত কোনো পৰিমেয় সংখ্যা নাথাকে কৈছে মাত্ৰ এটা পৰিমেয় সংখ্যা থাকে কৈছে অসংখ্য বা অসীম পৰিমেয় সংখ্যা থাকে কেৱল পৰিমেয় সংখ্যা থাকে অপৰিমেয় সংখ্যা নাথাকে কি হ'ব পাৰে বাৰু এই অপচনটো হ'ব তোমাৰ কাৰেক্ট সি টো কাৰণ এটা ৰেচনেল নাম্বাৰ আৰু এটা ৰেচনেল নাম্বাৰৰ মাজত সদায় ইনফাইনাইটলি মেনি ৰেচনেল নাম্বাৰছ থাকে মানে এটা পৰিমেয় সংখ্যা আৰু এটা পৰিমেয় সংখ্যাৰ মাজত তোমাৰ অসীম বা অসংখ্য পৰিমেয় সংখ্যা থাকিব সেয়ে তুমি অপচন নম্বৰ সি টো কাৰেক্ট অপচন দিব লাগিব নেক্সট কোৱেশ্চন কি কৈছে যে ডেসিমাল এক্সপানশন অফ এ ৰেচনেল নাম্বাৰ cannot be এটা পৰিমেয় সংখ্যাৰ দশমিক ৰূপ কি হ'ব নোৱাৰে কৈছে এটা ডেসিমেল ৰিপ্ৰেজেন্টেশন অফ এ ৰেচনেল নাম্বাৰ cannot be ৰেচনেল নাম্বাৰ কি হ'ব নোৱাৰে কৈছে আমি জানো যে টাৰ্মিনেটিং ডেসিমেল এক্সপানশন বিলাক ৰেচনেল নাম্বাৰ হয় তেতিয়ালে এইটো নহব আমাক সুধিছে যে কোনটো হ'ব নোৱাৰে
কোনটো হ'ব নোৱাৰে, কোনটো পৰিমেয় সংখ্যাৰ দশমিক ৰূপ হ'ব নোৱাৰে সুধিছে। গতিকে টাৰ্মিংটো ৰেচনেল নম্বৰ হয়, মানে পৰিসমাপ্ত দশমিক বিস্তৃতিখিনি পৰিমেয় সংখ্যাত পৰিব, পৰিসমাপ্ত দশমিক বিস্তৃতি পৰিমেয় সংখ্যাত পৰিব। নন টাৰ্মিনেটিং পৰিব, নন টাৰ্মিনেটিং ৰিপিটিং আৰু নন টাৰ্মিনেটিং নন ৰিপিটিং, এতিয়া দুটা আছে। কোনটো তোমাৰ তেতিয়াহ'লে পৰিমেয় সংখ্যাৰ দশমিক ৰূপ নহয় সুধিছে। অপৰিসমাপ্ত পৌনাপুনিক, অপৰিসমাপ্ত অপৌনাপুনিক, কোনটো পৰিমেয় সংখ্যাত নপৰে সুধিছে। অলপমান আগতে আমি ডিছকাছ কৰিছিলো যে তোমাৰ অপৰিসমাপ্ত অপৌনাপুনিক এই সংখ্যাবোৰ পৰিমেয় সংখ্যাত নপৰে, মানে নন টাৰ্মিনেটিং নন ৰিপিটিং এই নাম্বাৰছ বিলাক তোমাৰ ৰেচনেল নাম্বাৰছ ৰিপ্ৰেজেন্ট নকৰে। চ' অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট। কি কৈছে তাৰপিছতে নেক্সট কুৱেশ্যনটো কৈছে দ্য প্ৰডাক্ট অফ এনি টু ইৰেচনেল নাম্বাৰছ, দ্য প্ৰডাক্ট অফ এনি টু ইৰেচনেল নাম্বাৰ ইজ, দুটা অপৰিমেয় সংখ্যাৰ গুণফল সদায় পৰিমেয়, সদায় অপৰিমেয়, সদায় পৰিমেয়, সদায় পূৰ্ণ সংখ্যা, কেতিয়াবা পৰিমেয় কেতিয়াবা অপৰিমেয়। কৈছে অলৱেজ এ ইৰেচনেল নাম্বাৰ, অলৱেজ এ ৰেচনেল নাম্বাৰ, অলৱেজ এ ইন্টিজাৰ এণ্ড সামটাইমছ ৰেচনেল সামটাইমছ ইৰেচনেল। তো তোমাক মই এইমাত্ৰ অলপমান আগতে তোমাৰ দুটা ইৰেচনেল নাম্বাৰৰ টাইপছ দেখালো। যেনেকে ধৰি লোৱা তোমাৰ এটা হৈ গ'ল এইটো, যিটো ধৰি লোৱা তোমাৰ এনেকুৱা ধৰণৰ এটা অপৰিমেয় সংখ্যা আমি দেখাব পাৰো, যিটো এটা অপৰিমেয় সংখ্যা বুজাইছে। আৰু এটা পৰিমেয় সংখ্যা হৈছে তোমাৰ যেনেকে এইটো এটা অপৰিমেয় সংখ্যা হয়। গতিকে দুটা অপৰিমেয় সংখ্যা, যদি এইটো এটা পৰিমেয় সংখ্যা আৰু এটা যদি এইটো অপৰিমেয় সংখ্যা যদি আমি পূৰণ কৰো, তেতিয়াহ'লে ইহঁতি কি হ'ব পাৰিব, তোমাৰ পৰিমেয়, মানে তোমাৰ ৰেচনেল হ'ব পাৰিব। কিন্তু এনেকুৱা ধৰণৰ অপৰিমেয় সংখ্যা লগত যদি একে সংখ্যাই যদি আমি পূৰণ কৰো, কিন্তু তাৰ পৰা আমি কিন্তু পৰিমেয় সংখ্যা পাব নোৱাৰো, মানে ৰেচনেল নাম্বাৰ আমি নাপাওঁ। সেয়েহে আমি দুটা পৰিমেয় সংখ্যাৰ গুণফল কেতিয়াবা কি ক'ব লাগিব, কেতিয়াবা কি হ'ব পৰিমেয় হ'ব, কেতিয়াবা অপৰিমেয় হ'ব। অপশ্যন নম্বৰ ডি তোমাৰ কাৰণে কাৰেক্ট হ'ব। সামটাইমছ ৰেচনেল সামটাইমছ ইৰেচনেল হ'ব দুটা ইৰেচনেল নাম্বাৰৰ প্ৰডাক্ট। বুজি পাইছানে? তাৰপিছতে নেক্সট কুৱেশ্যন কি কৈছে, কৈছে the decimal expansion of number 2 is, decimal expansion of number 2 is কি হ'ব, a infinite decimal, 1.41421, non terminating requiring and non terminating non requiring। সংখ্যা 2 দশমিক ৰূপ কি হ'ব, অসীম পুনৰাবৃত্তি হ'ব, অসীম পুনৰাবৃত্তি হ'ব, এই ফাইনাইট ডেচিমেল দেই, সৰি মই এইটো ইনফাইনাইট ক'লো নেকি, এই ফাইনাইট ডেচিমেল। তো অসীম পুনৰাবৃত্তি আৰু অসীম পুনৰাবৃত্তি নকৰা, মানে অসীম মানে হৈছে তোমাৰ অপৰিসমাপ্ত, অসীম মানে হৈছে তোমাৰ অপৰিসমাপ্ত কথা কৈছে, ইয়াতো অসীম মানে অপৰিসমাপ্ত হৈ গৈছে। তো কোৱাচোন যে দুই দশমিক ৰূপটো কি হ'ব পাৰে, এটা পৰিসমাপ্ত দশমিক হ'ব পাৰে, বুজি পাইছানে? এটা কি হ'ব তোমাৰ ইনফাইনাইট ডেচিমেল হ'ব পাৰে, ইনফাইনাইট কৈছো, ফাইনাইট ডেচিমেল হ'ব পাৰে, বুজি পাইছা? তাৰপিছতে নেক্সট কুৱেশ্যনটো সুধিছে, 14 নম্বৰ কুৱেশ্যনটো কি কৈছে যে 2√3 + 3, এতিয়া ইহঁতৰ দুটাৰ মান কিমান হ'ব সুধিছে। যদি ইহঁতক যোগ কৰা হয় তো ইয়াৰ ভেলুটো কিমান হ'ব। তো তোমাক মই অকমান আগতে কৈছিলো যে দুটা √3 বা যিকোনো দুটা √3 হওক বা যিকোনো দুটা ৰুট নাম্বাৰে হওক, ইহঁতি যোগ আৰু বিয়োগত সদায় এটা চিহ্নৰ দৰে ব্যৱহাৰ হয়, মানে এজ এ চিম্বল √3, √5, √7 এজ এ চিম্বল ইউজ হ'ব লাগিব ক'ত, এডিশ্যন আৰু ছাবট্ৰেকশ্যনত। যেতিয়াহ'লে তোমাৰ এতিয়া এই √3 টো যদি এটা চিম্বল হয়, তেতিয়াহ'লে তোমাৰ 6 + x ৰ লগত যদি মই এতিয়া কম্পেয়াৰ কৰো, তেতিয়াহ'লে ইয়াৰ এনচাৰটো যেনেকে 3x হয়, তেনেকে ইয়াৰো এনচাৰটো কি হ'ব তোমাৰ 3√3 হ'ব। বুজি পাইছানে? তো ইয়াৰ অপশ্যনটো হ'ব কাৰেক্ট তোমাৰ অপশ্যন নম্বৰ চি। তাৰপিছত লাষ্ট কুৱেশ্যন কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ এ ইৰেচনেল নাম্বাৰ, তলত কোনটো এটা অপৰিমেয় সংখ্যা। ভালকৈ মন কৰি পেলাই যদি চোৱা, তেতিয়াহ'লে এইটো হৈছে এটা তোমাৰ টাৰ্মিনেটিং ডেচিমেল এক্সপানশ্যন, এই টাৰ্মিনেটিং ডেচিমেল এক্সপানশ্যন ৰিপিট হৈ গ'ল, এইটো টাৰ্মিনেটিং ডেচিমেল ইউ হয়। তো এইটো হৈছে তোমাৰ এটা নন টাৰ্মিনেটিং আৰু নন ৰেকাৰিং, আৰু এইটো হৈছে তোমাৰ এটা কি কৈছে, এইটো তোমাৰ পৰিসমাপ্ত, তাৰপিছতে তোমাৰ পৰিসমাপ্ত, আৰু এইটো হৈছে তোমাৰ কি পুনৰাবৃত্তি ধৰা হলেও, আচ্ছা পুনৰাবৃত্তি ধৰা হলেও মানে ধৰি লোৱা ইয়াৰ ওপৰত যদি মই বাৰ দিওঁ, ইয়াৰ ওপৰত যদি বাৰ দি পেলাই মই অপশ্যনটো চেঞ্জো কৰি দিওঁ, তেতিয়াহ'লে এইটো কি বুজাব তোমাৰ, এইটো বুজাব তোমাৰ নন টাৰ্মিনেটিং কি বুজাব তোমাৰ ৰেকাৰিং বুজাব, নন টাৰ্মিনেটিং ৰেকাৰিং বুজাব। বুজি পাইছানে? যদি নন টাৰ্মিনেটিং ৰেকাৰিং হয়, তেতিয়াও সি এটা ৰেচনেল নাম্বাৰে হ'ব, ইউ ৰেচনেল নাম্বাৰে হ'ব, তোমাক সুধিছে ই ৰেচনেল নাম্বাৰ কোনটো হয়, ই ৰেচনেল নাম্বাৰ এইটো হয়। মানে এইটো এটা, ইয়াৰ ওপৰত আমি বাৰ দি পেলাই কুৱেশ্যনটো চেঞ্জ কৰি লৈছো। তো এইটো পৰিসমাপ্ত, এইটো হ'ব তোমাৰ অপৰিসমাপ্ত পুনৰাবণিক, আৰু এইটো হৈছে তোমাৰ অপৰিসমাপ্ত অপুনৰাবণিক। গতিকে ই হ'ব তোমাৰ কাৰেক্ট অপশ্যনটো, মানে আমাৰ অপশ্যন নম্বৰ ডি টো হ'ব তোমাৰ কাৰেক্ট অপশ্যনটো। চ' এইকেইটা কুৱেশ্যন আজি ইয়াতে ৰাখিলো। নেক্সট কুৱেশ্যন আমি নেক্সট পাৰ্টত আনিম। গতিকে
ফ'ল' কৰি ল'বা